हेलो बंधु बान्धवीসকল আজি আমি 1 জানুৱাৰী বুলি মানে 1 জানুৱাৰী বুলি মহামাৰী থানত যাম তাতে মানে থানত সেৱা সেৱা কৰি মেলি আমি আজি তাতে পিকনিক খোৱা হ'ব আমাৰ বহুত ফ্ৰেণ্ড ওলাইছে আপোনালোকে চাই থাকিব ভিডিঅটো মহামাৰী থানখন কেনেকুৱা পৰিৱেশ হয় আজি আপোনালোকে চাব চাই থাকিব লাষ্টলৈকে ভিডিঅটো আমাৰ হৈ গৈছে আৰু আমি কিন্তু অটৰহে যাম পিকনিক আৰু মহামাৰী থানত এয়া চাওক সকলোখিনি গাড়ীত বহা বহি কৰিছে তাৰপাছত মানে বাচ্চাবিলাক যাব নোৱাৰে ডাঙৰ গাড়ীত সেইকাৰণে আমি পালোহি পাই চাকি আৰু ধূপ লৈ লৈছোঁ ভিতৰত যাম চাই থাকিব আপোনালোকে ভিডিঅ'টো
বহলাই দিয়া ভৰি হাতকেইটা বহলাই দিয়া কৈ থাকা এনেকৈ লৈ কৈ থাকা আমি এতিয়া মন্দিৰৰ ভিতৰৰ ওচৰত আহিছোঁ এনেকৈ কথা কৈ গৈ থাকিব পাৰিবা তুমি নোলালেও কৈ থৈ যাব পাৰিবা এয়া চাই থাকিব আমি এতিয়া একেবাৰে ভিতৰত মানে ওপৰত আৰু মন্দিৰ আছে তাত আহিছোঁ আপোনালোকে চাই থাকিব পৰিৱেশটো কিমান সুন্দৰ লাগিছে আপোনালোকে চাবচোন এইফালে চাওক ইমান ধুনীয়া ধুনীয়া গছ গছনি আছে ইয়াত চাওক এইটো পূৰা হেৰি হৈ আছে এইফালে আছে বহুত ধুনীয়া লাগিছে আজি এয়া আমাৰ বাবু পূৰা নিজেই খোজকাঢ়ি গৈ আছে ওপৰত উঠি উঠি চাই থাকক এইবিলাক দোকান খেলাৰ বস্তু আৰু কোনোবাই যদি বহুত ভাগৰ লাগি যায়গৈ আহোঁতে কিন্তু ভগৱানৰ ঠাইত আহিছোঁ যে ভাগৰ অনুভৱেই নহয় মানে বহুত ভাল লাগে বহুত ওপৰত উঠিব লাগে চাই থাকিবচোন কিমান ধুনীয়া পৰিৱেশ হয় এইটো মা সেইটো চা কি ওপৰতে গুচি গৈছে একদম থিয় গৰাতে উঠি গুচি গৈছে চোৱা এদি যাওক মা এদি যাওক এদি হওক এফালে গ'লে কষ্ট পাব এইটো বেছি থিয় না নহয় মা এইটো কষ্ট পাব না আপুনি থাকক डांस तो करते हैं सर सारे ईमान दुनिया डांस जाने ना हाँ भाइयों ना तो क्या कमाने इन्हें जपिया रखो
Iya,